স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে। আজি ওলাইছোঁ ভেকচিন ল'বলৈ আৰু আমাৰ এটাও ড'জো লোৱা হোৱা নাই। দেউতা নাযাওঁ বুলি ক'লে নাযায় আৰু দেউতা শুইয়া আমিকেইটা লওঁ ইয়াক থৈ যাম মামাকৰ ঘৰত। বেজি ল'ব যাবা ন? পিছে কান্দি দিবা ব'ল। ল'ৰাক মোমাইকৰ ঘৰত থৈ আহি এইফালে ক'ভিডৰ ভেকচিন হ'বলৈ অহা মানুহৰ লানি চাওক। এইফালে হৈছে পুৰুষসকল লাইন পাতিছে আৰু পুৰুষসকলৰ সেইটো লাইন সেইফালে আৰু এইফালে মহিলাসকলৰ এইফালে ভিতৰত দি আছে। অৱশেষত মোৰ নম্বৰ আহিল আৰু এইফালে মোৰ চলি আছে ৰেজিষ্ট্ৰেশ্যন পান কাৰ্ডৰ জৰিয়তে। আৰু এইমাত্ৰ ভেকচিন লৈ হৈছে আৰু বাইদেউক লগ পালোঁ। বাইদেউৰ ভিডিঅ' চাই বাইদেউ বহুত দিনৰ পৰা ইয়াক লগ পাম বুলি ভাবি আছিলোঁ। আজি লগ পাই বহুত ভাল লাগিলে, তোমাক বহুত ভাল লাগিলে আৰু এতিয়া ভেকচিন লৈ হ'ল, ঘৰলৈ যাম এতিয়া। আৰু ইমান এতিয়া এফেক্ট নাই হোৱা বাৰু, পাছত হয় যদি পাছত গম পাম। থেংক ইউ। আমাৰ ভেকচিন লৈ আজৰি আৰু বাইদেউক লগ পাই বহুতেই ভাল লাগিলে। আৰু এইখন স্কুল হৈছে বাসপাৰা আৰু বাসপাৰা স্কুলত মই প্ৰথম আহিছিলোঁ ৪ৰ্থ শ্ৰেণীত আৰু ৪ৰ্থ শ্ৰেণীত আহিছিলোঁ। ৪ৰ্থ শ্ৰেণীত সৰুটো ৰুমত মানে কুইজ হৈছিলে আৰু ফাৰ্ষ্ট পাইছিলোঁ হ'লে। আমাৰ স্কুলৰ পৰা 4জনী আহিছিলোঁ, ল'ৰা 2টা ছোৱালী 2জনী। আৰু এতিয়া ঘৰলৈ। অঁ এইটো কোননো? এইটো গজনী কোন? এইটো আমাৰ ডাঙৰ গজনীও আছে বা সৰু গজনীও আছে। তুমি দেউতাক আৰু ভেকচিন লৈ পালোঁ সেই মাৰ ঘৰত অকণমানে বহিছোঁ। তাত ইমান নবহিলোঁ, লগে অহা দৰে হ'ল যে অকণমান মূৰটো ঘূৰোৱা ধৰা কৰিছে মোক সঁচাকৈ। অকণ কিবা হেৰি আপোনাৰ নাই হোৱা অনুভৱ? অলপ বিষাইছে নাই বাৰু? অঁ হাতখনো অলপ বিষাইছে বাৰু আৰু মূৰটো মানে মোক অকণমান ঘূৰা ধৰা কৰিছে। এতিয়া চাহ অকণমান খাই ইয়াৰ পৰা আকৌ যাব লাগিব। আধা ঘণ্টামান হ'বগৈ চাগে। এইফালে মা ৰৈ আছে লুকালেগে। ঘৰ পালোহি আৰু অকণমান মূৰটো ঘূৰোৱাৰ দৰে লাগিছে। সেইবাবে ৰাতিলৈ যদি বেছিকৈ ঘূৰাই বুলি ভাবিয়েই ভাতকেইটা পাতি দিলোঁ। ভাতে দালি সকলোখিনি ৰেডি হৈ আছে, মাত্ৰ বাৰী খালেই হ'ব। আৰু এতিয়া এইটো ভিডিঅ' আৰু আজি কণ্টিনিউ নকৰোঁ, আকৌ আপোনালোকক কাইলৈ লগ পাই আছোঁ। শুনোটোক কেনেকুৱা লাগিছে চা, মই দেখাই নাই ন। চুলিটো কি পনিয়ালি চুলিটো চা দিয়া। হাই এভৰিৱান, আজি 3 দিনৰ পাছত আকৌ ভিডিঅ' কৰিবলৈ লৈছোঁ। মানে হাতখন ভাল হৈছে আৰু বেজি দিয়াৰ পিছত মানে ইমানেই হাতখন বিষ হ'ল আৰু ওপৰলৈও দাঙিব নোৱাৰি, এনেকৈ কৰিব নোৱাৰি, তললৈ ক'লেও টনটনাই থাকে। মানে বিষ হৈছিলে আৰু মূৰ ঘূৰণিটো তেনেকৈ অকণমান ধৰিছিলে আৰু জ্বৰ পিছদিনা ৰাতিপুৱা অকণমান ধৰিছিলে জ্বৰ। আৰু তাৰপিছত যেনিবা এতিয়া একেবাৰে সুস্থ আৰু একেবাৰে বহুত নহ'লেও অলপ ৰিয়েকশ্যন এটা কৰিছিলে। সেইদিনাখন বেজি লৈ আহিছিলোঁ। তাৰপিছত প্ৰায় 2-3 ঘণ্টামানৰ পিছত পেৰাচিটামল লৈ ল'লোঁ আৰু পেৰাচিটামল লোৱাৰ পাছতহে মানে ৰাতিটো জ্বৰ উঠিলেহেঁতেন, কাৰণ পিছদিনাখন ৰাতিপুৱাই উঠিছে জ্বৰ আৰু একেবাৰে বহুত বেছি নহ'লেও অলপ উঠিছে। কিন্তু এনেকুৱা ভেকচিন হওক বা বেজি হওক অকণমান ৰিয়েকশ্যন কৰিলেহে কাম কৰে বুলি কয়। গতিকে মোৰ ক্ষেত্ৰত হ'ল চাগে। আৰু এখেতৰো মানে একেই, হাতখন দাঙিব নোৱাৰে আৰু সকলোৰে মানে এতিয়া ভাল নৰ্মেল। আৰু কাইলৈ যিহেতু 15 আগষ্ট, গতিকে সকলোলৈ আগতীয়াকৈ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ। আৰু এতিয়া কাইলৈ যিহেতু স্বাধীনতা দিৱস, গতিকে চেলিব্ৰেটটো কৰিব লাগিব। আৰু চেলিব্ৰেট কৰাৰ আগদিনাখন আজি মই এটা মানে মিঠাই বনাই থ'ম বুলি ভাবিছোঁ। কাইলৈ মাহঁত অহাৰ কথা আছে, যদি আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিব। আৰু গতিকে মিঠাই কেইটামান বনাম বুলি ভাবিছোঁ এতিয়া ব্ৰেডেৰে, আৰু একেবাৰে সহজ হয়, একেবাৰে চিম্পল। মই এতিয়া মাত্ৰ ভাতকেইটা পাতি ল'ব লাগিব, কাৰণ দেউতাই যদি খাওঁ বুলি কৈ দিয়ে তেতিয়াহ'লে দিগদাৰ হ'ব। এতিয়া ভাতে দালিয়ে ৰেডি হৈ আছে, মাত্ৰ এতিয়া মাছৰ চাটনি এটা বনাম বুলি ভাবিছোঁ। সেইখিনি কৰি লওঁগৈ, তাৰপিছত মিঠাইখিনি প্ৰিপেৰেশ্যন কৰিম, সেইখিনি আপোনালোকক দেখাম। এতিয়া শুকান মাছৰ চাটনিটো বনাওঁগৈ বলক।
শুকান মাছ মিছা মাছৰ আচলতে কথা এটা কি হয় যে সুবিধা হয় নুগুন্ধাই এইটো ইমান বাকীবিলাক যিমান গোন্ধাই মানে বাকী শুকান মাছবিলাক আৰু খাবলৈও বহুত টেষ্টিটো হয় আৰু এতিয়া বেছি টেষ্টি কি এজন মাছ চলে ভাজিবলৈ ৰৈ আছে চুলি কাটি গোটেইটো একেবাৰে টকলা ইমান ভাল লাগিছে শুনোটোক দেখিবলৈ গজিব পিছত যোৱা দেউতা আছে থাকেগে এতিয়া মই শুকান মাছখিনি গৰম পানীত তিয়াই ল'ব লাগিব এইখিনি এতিয়া মই অকণমান শুকান কেৰাহীতে ভাজি ল'ব লাগিব দি দিম এইখিনি এইখিনি গৰম কৰিলে কি হয় মানে যিখিনি কাঁইট থাকে সেইখিনি মানে অকণমান যদি এনেকৈ আমি হাতেৰে মোহাৰি দিওঁ তেতিয়াহ'লে ভাগি যায় আৰু সেইখিনি এক্সট্ৰাকৈ ওলাই যায় বাচিবলৈ ভাল তাৰমানে আৰু তাৰপিছতহে আমি গৰম পানীত দিয়াম এনেকৈ চাব আৰু যদি এনেকৈ এইবিলাক দেখিলে পৰিছে তেতিয়া এইখিনি নমাব হৈ গ'ল এতিয়া হাতেৰে এইখিনি আপোনালোকে যদি হাতেৰে নোৱাৰে তেতিয়াহ'লে বাতৰি কাগজ এখনত মানে মুঠি কৰি বাতৰি কাগজখনৰ ওপৰত কৰিব পাৰে কিন্তু ইমান নুফুটে লাহে লাহে কৰিলে এতিয়া মই অন্য এটা পাতি ল'ম আৰু ওপৰে ওপৰে এনেকৈ এইখিনি এনেকৈ কাঢ়ি ল'ম এইখিনি ওলাই গ'ল এক্সট্ৰা হয় আৰু এইখিনি এতিয়া মই গৰম পানী দিম তেতিয়াহে ডাঙৰ ডাঙৰ হৈ যাব 5 মিনিটমান সময়ৰ বাবে এনেকৈ থৈ দিম এইখিনি আমাৰ ৰেডি হৈ গ'ল 5 মিনিটৰ ওপৰতে হ'লগৈ আৰু লগতে লাগিব আদা নহৰু ধনিয়া গুটি আৰু লং আপোনালোকে ল'বও পাৰে নল'বও পাৰে শুকান জলকীয়া পিঁয়াজ এইখিনি চাকি ল'ব লাগিব অকণমান মিঠাতেল তেলখিনি গৰম হৈ গ'ল মই মাছখিনি ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ এতিয়া মই এইখিনি কাঢ়ি ল'ম আৰু নাহিবা আকৌ এতিয়া একেখন কেৰাহীতে মই অকণমান তেল ল'ম দুইটাই ঠাণ্ডা হ'ব লাগিব এইটো বাৰু অলপ অলপ ঠাণ্ডা হ'ল কিন্তু এইটো গৰম হৈ আছে ঠাণ্ডা হ'ব লাগিব এইখিনি ঠাণ্ডা হৈ গ'ল মই অকণমান লৈছোঁ তেতেলী তেনে অকণমান এতিয়া এইখিনি ভৰাই দিম ইয়াতে সোৱাদ অনুযায়ী নিমখ আমি মাছতো দিছিলোঁ সেইবাবে মানে জোখ অনুযায়ী আপোনালোকে দিব এইখিনি ৰেডি আমাৰ শুকান মাছৰ চাটনি এইবিধ চাটনিৰ সোৱাদ সুকীয়া হয় আৰু আপোনালোকে এইবিধ চাটনি খালে ভাতৰ লগত আন মাছ মাংসবিলাক পাহৰিয়ে যাব খাই চাব এবাৰ যদি মই মিছা কৈছোঁ হাই এভৰিৱান ভাত পানী খাই আজৰি আৰু চাটনিটো বহুতেই ভাল লাগে খাবলৈ এনেকৈ আপোনালোকে যদি খোৱা নাই এনেদৰে খাই চাব আৰু এনেও মিছা মাছটো বা এনেকুৱা শুকান মাছৰ চাটনি বহুতেই খায় কিন্তু পদ্ধতিবিলাক বেলেগ বেলেগ থাকে কিছুমানে ইনগ্ৰিডিয়েণ্টবিলাক বেলেগ বেলেগকৈ দিয়ে এতিয়া কিছুমানে ধৰক এইটো পিঁয়াজ নহৰু আদা এনেকুৱাবিলাক তেলত ভাজি নলয় শুকানকৈ ভাজি লৈ বা জুইত পুৰি লয় কেতিয়াবা আদা নহৰু এনেকুৱাবিলাক তেনেকৈও বনায় গতিকে বেলেগ বেলেগ পদ্ধতি থাকে গতিকে এনেকৈ যদি খোৱা নাই তেনেহ'লে খাই চাব আৰু এতিয়া বাজিছে 8:30 আজি সোনকালে শুব লাগিব কাৰণ কাইলৈ সোনকালে উঠিম মানে আজি মিঠাই বনাম বুলি যে কৈছিলোঁ সেইটো মই কাইলৈ বনাম কাইলৈ বনাই মানে কাইলৈ খাবলৈ বেছি ভাল হ'ব আজি বনাই যদি থৈ দিওঁ ফ্ৰিজত তেতিয়াহ'লে এইটো ইমান ভাল নহ'ব আৰু এইফালে কাম উলিয়াই ল'লোঁ আৰু বহিলেগে এখেত মানে কাৰ্টুনে এৰি দিলে সেইফালে সেইটো টিপিবলৈ লাগে আৰু নাজানে বাৰু ইমান এতিয়ালৈকে এৰি দিয়া নাই বাৰু কিন্তু এৰি দিবৰ খবৰ হৈছে আৰু মানে এতিয়া অকণমান বুজি পাইছোগে কথাটো এনেকৈ ক'লে কি হয় তেনেকৈ কৰিলে এনেকুৱাবিলাক বুজি পায় আৰু লাহে লাহে এৰি দিব লাগিব কিন্তু এতিয়ালৈকে এৰি দিয়া নাই এইবিলাক মানে ওচৰতে থাকোঁ কেতিয়াবা এনেই ABCD কেইটা টাইপ কৰিলে এতিয়া কেইটা টাইপ কৰি থৈছে আৰু এতিয়া এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ভেকচিন লওঁতে মানে বিষ হৈছিলে নে নাই হাতৰ জনাব কমেণ্টত মোৰ যে বহুতে বিষ হৈছিলে এতিয়া বাৰু ভাল কি মই এইকেইটা ৰং কৰি কিতাপ পাৰিব লাগিছিল যে ৰং কৰিবা ৰ'বা তেতিয়াহ'লে আকৌ নতুন ভিডিঅ'তে সোনকালে আপোনালোকৰ সৈতে লগ পাই আছোঁ বাই বাই